বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু লগতে মোৰ ইউটিউব চেনেলত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মানে আমাৰ পাকঘৰটো ভঙা কথা আছে আৰু দেখিছে গোটেই পাকঘৰৰ টেমা চেমাবোৰ সব আনি পিনে ইয়াত থৈছোঁ আৰু এতিয়া পাকঘৰটো আজৰি কৰি আছোঁ এয়া দেখিছে চেচ আজিৰ পৰা পাকঘৰ খতম আৰু মানে এতিয়া ভাঙিব লাগি গৈছে আৰু কেতিয়াকৈ বনে সেইটো গম নাই পোৱা এতিয়া এনেকৈ থাকিব লাগিব টকলা মকলাকৈ দেখিছে ঘৰটো ভাঙি চেচেই আৰু এতিয়া বেৰৰ মাটিখিনি এৰাব আছে আৰু ঘৰ ভাঙি দেখিছে শেষ হ'লগৈ আৰু নাই বুলি ক'ব লাগিব তাৰপিছত আমি এতিয়া ভাত খাবলৈ লৈছোঁ চবেই বহি এয়া দেখিছে একেবাৰে বইল খানা এয়া হৈছে বিলাহী চালাড আৰু এয়া পাপৰ আৰু এয়া কণী ফ্ৰাই কৰা তাৰপিছত আৰু এয়া বন্ধাকবি আলু পালেং চানাগুটি ঢেৰ কিবা কিবি দিয়া মুঠতে বাৰ মিছল চব্জি আৰু এতিয়া আমি ভাতটো খাই লওঁ ঘৰৰ অৱস্থা চাওক না একেবাৰে গুদাম ঘৰে আৰু চব পিনে বস্তু চব পিনে দেখিছে আৰু এইখিনি ইয়াত চিজিল লগাব লাগিব এই টেবুলখন ক'ৰবাত নি থ'বগৈ লাগিব সেই ৰেকটোত এইখিনি বস্তু ভৰাব লাগিব আৰু এইখিনি চাওক এইপিনে আলু পিঁয়াজ থপাই থোৱা আছে আৰু মাৰ ৰুমত চাউল তাউল ভৰাই থোৱা আছে আৰু মায়ে যিহেতু কুকুৰা গুচাই আছে আৰু ৰকি দেখিছে পূৰা চাই আছে মানে কি হ'ল তোক কি লাগে এতিয়া সেইখিনি ছাইড কৰি দিওঁ যিহেতু সেইডোখৰত জুই জ্বলাব লাগিব আৰু যদিহে ৰাতিকৈ বৰষুণ আহে তেনেহ'লে জেগাডোখৰ বেয়া হৈ যাব সেইটো কাৰণে পটাপট চাফা কৰি লওঁ বাহিৰৰখিনি চাফা কৰি হৈ গৈছে আৰু এতিয়া ভিতৰৰ এই বস্তুবোৰ ৰেকত ভৰাই দিওঁ তাৰপিছত অলপমান খালী লাগিব নহ'লে বহুত মানে দেখিয়ে কিবা লাগি আছে দেখিছেনে কিমান একদম হাবি হৈ আছে মানে একেবাৰে আৰু এতিয়া এইখিনি চাফা কৰি দিওঁ চব ৰেকত ভৰাই দিওঁ এতিয়া কাম চাম কৰি আজৰি হ'ল এয়া দেখিছে অলপ হ'লেও চিজিল লাগিলে এয়া তাৰপিছত এতিয়া খানাটো খাবলৈ লৈছোঁ কুকুৰা মাংসৰ লগত আৰু লগতে এটা কণী লৈ এয়া দেখিছে আৰু এতিয়া দেৰি নকৰি খোৱাত লাগি যাওঁ আৰু এই গাইজ আজি মানে কালিৰ দিনটোৰ পিছৰ দিন হয় কালি যিহেতু ফিনিচিং দিব নোৱাৰিলোঁ ভিডিঅ'টো আৰু আজিও দিনত সেনেকৈ ভিডিঅ' বনোৱা নহ'লেই আৰু কালি যিহেতু ৰাতি বৰষুণ দিছিলে সেইটো কাৰণে ঘৰৰ মানে যিহেতু ঘৰটো ভঙা হৈ গ'ল সেইটো কাৰণে অৱস্থাটো জানেই যদিহে মুকলি ঠাই হয় কেনেকুৱা হয় গোটেই বোকা লেটেপ টেপ হৈ আছিলে তাৰপিছত তাতে মাৰ বেমাৰ হ'ল এজনী বৰ্তমান ঠিক ঠাক আছে বাৰু কালি বোলে ৰাতি শুব নোৱাৰিলে আৰু লগতে গেছ হ'ল আৰু পূৰা বমি হৈ গৈছিলে আৰু এতিয়া ঠিকে আছে ঠিক আছেনে ভাল হৈছে বেজি খোজ খাই দুটা বেজি খালে দুখন হাতত মানে কি হ'ল সেইদিনাখনি মায়ে পিঠা খুন্দিছিলে আৰু পূৰা সম্পূৰ্ণ হোৱা নাছিলে থৈ দিছিলে সেইটো কাৰণে এয়া দেখিছে এইখিনি তিল পিঠা এয়া দেখিছে ময়ো দুটামান পুৰিলোঁ কিন্তু ভিডিঅ' কৰিব নহ'ল আৰু পাপৰ চাপৰ বনাই থৈছোঁ মানে ভাত খাবলৈ ৰেডি হৈ গ'ল এতিয়া আৰু ভাবিলোঁ যে ভিডিঅ'টো ফিনিচিং দি দিওঁ আৰু ইমানকৈ আৰু কৈছোঁ বেয়া নাপাব হেৰি মানে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদিহে ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু মাৰ মানে বেমাৰ হৈছিলে মাৰ দুটা বেজি দিলে আৰু লগতে মানে কিবা কিবি দৰৱ দিছে আৰু তাৰপিছত আৰু আমি দেখিছে এতিয়া ব্ৰইলাৰ ঘৰত আছোঁ ব্ৰইলাৰ ঘৰ মানে ইয়াত ব্ৰইলাৰ থোৱা নাই যিহেতু
পাকঘৰটো ভাঙি দিয়া হ'ল, ভিডিঅ'টোত দেখিছে। আৰু যিহেতু সেই জেগাডোখৰত কালি যোনডোখৰত জুই জ্বলাইছিলোঁ সেইডোখৰ মানে বৰষুণ পৰিলে, আৰু এতিয়া ব্ৰইলাৰ ঘৰতে আছোঁ। এইডোখৰ দেখিছে, আৰু ৰকিটো সোমাই আছে বাৰু, হ'লেও আপোনালোকক বস্তু এটা দেখাম ৰ'ব। এইটো চাওক, একেবাৰে পুৰণা হয়। পুৰণা মানে কেইবছৰমান হ'ল বা? 15 বছৰতকৈ বেছি হ'ল। এইটো হৈছে গেছ লেম্প বুলি কয় ন? অঁ, গেছ লাইট হয়। ইয়াত মানে গেছ ভৰাই পিনে জ্বলোৱা হয়। আৰু আগতে মানে যিহেতু কাৰেণ্টৰ ব্যৱস্থাটো নাছিলে বেছিকৈ, সেইটো কাৰণে এইটো ব্যৱহাৰ কৰে। সকাম চকাম হ'লে মানে, বিয়া চিয়া হ'লে মানে ৰাতি এইটো লৈ যায় মানে। তাৰপিছত সেইটো দেখাবলগীয়া বস্তু বুলি ভাবিলোঁ, সেইটো কাৰণে আপোনালোকক দেখালোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। যদিহে কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। বাই বাই।